হাই নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বনাব ওলাইছোঁ শুকনা মাছ আৰু তোমাৰ খুতুৰা শাকৰ তৰকাৰী। এয়া খুতুৰা শাক, এয়া তৰকাৰী বনাম মই। আহকচোন চাওঁ মই কিদৰে বনাব পাৰোঁ তৰকাৰীখন। এয়া মই এটা মাছ লৈছোঁ, শুকান মাছ। এইবিলাক খুতুৰা শাক। মই মাছটো ধুনীয়াকৈ কাটি লওঁ। এয়া মোৰ মাছ কুটা হৈ গ'ল, এতিয়া ধুই ল'ম গৰম পানী দি কিনে। আৰু খুতুৰা শাকো মোৰ বাছা হ'ল, মই এতিয়া ধুই ল'ম। এয়া মোৰ মাছ ধোৱা হৈ গ'ল, শুকনা মাছবিলাক ধোৱা হৈ গ'ল আৰু লগতে শাকো ধোৱা হ'ল। এয়া শাকো ধোৱা হ'ল। আহকচোন চাওঁ মই এতিয়া বনাওঁ কিদৰে। গেছটো অন কৰি দিওঁ, লহৰা বহাই দিছোঁ। তেল দিওঁ এতিয়া মই লহৰাত। তেলটো গৰম হৈ গ'ল, মই এতিয়া পেষ্ট দিম। এয়া পেষ্টটো ৰঙা হৈছে, মই শুকান মাছটো দি দিওঁ। অকণমান হালধি গুড়া দিছোঁ, অকণমান ধনিয়া দিছোঁ, অকণমান নিমখ দিছোঁ আৰু অকণমান জ্বালা গুড়া দিছোঁ। এতিয়া মই শাকটো দি দিম, খুতুৰা শাকটো দি দিম মই এতিয়া। এইবিলাক ধুনীয়াকৈ লাই দিলোঁ এতিয়া। এক চামুচ ৰহুন বটা দিছোঁ। লগতে মই কেঁচা দিছোঁ। ঢাকোনখন দি দিওঁ, দাঙি চাওঁ এতিয়া। মই এতিয়া পানী দিম। ঢাকোনখন দি থ'ম আৰু একবাৰ। মই দাঙি চাম আকৌ এবাৰ। ধনিয়া পাত কুটি থৈছিলোঁ, ধনিয়া পাত দিম। মোৰ আঞ্জাখন হৈ গ'ল, এতিয়া নামি দিম। কেনে পালা ভিডিঅ'টো চাই নিশ্চয় ক'ব।